যে আমাৰ শৰীৰত দুটা টাইপৰ নাৰ্ভাছ ছিষ্টেম আছে। ডেট ইজ পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম, যাক আমি CNS বুলিও কওঁ, আৰু এটা আছে আপোনাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। আমাৰ স্পাইনেল কৰ্ডৰ পৰা আমাৰ কিহলৈকে থাকে, ব্ৰেইনলৈকে থাকে নাৰ্ভাছ ছিষ্টেমটো। যি ঘৰত কুকুৰ থাকিব, তো সেই ঘৰত ৰহমতৰ ফিৰিষ্টা প্ৰৱেশ নকৰে। কুকুৰ পোহাতনো কি আপত্তি আছে, ইয়াৰ লোকচাননো কি? সিটো এটা মাছুম জানৱাৰ হয় ন। ইছলামে ইমান বেয়া পায় নে কুকুৰক? কুকুৰ পুহিলেনো কি লোকচান হয়? আমাৰ একো লোকচান হয় না, আমিতো পুহি আছোঁ, বা সিটো একো মানে ক্ষতি কৰা নাই। বস্তুটো আমি তাৰমানে এটা নহয় এটা কিবা চাইণ্টিফিক ৰিজন বা কিবা এটা লজিক আমাক লাগে তাৰমানে, যে কিয় হয় অমুকটো, কিয় হাৰাম, কিয় হালাল। এই ৰেবিছটো ৰেবড' ভাইৰাছৰ পৰা আহিছে। দুটা টাইপ আছে। দেয়াৰ আৰ টু টাইপছ অফ ৰেবিছ ভাইৰাছ। ফাৰ্ষ্ট ওৱান ইজ ফিউৰিয়াছ ফৰ্ম অফ ৰেবিছ ভাইৰাছ এণ্ড আনাদাৰ ওৱান ইজ ডাম ফৰ্ম অফ ৰেবিছ ভাইৰাছ। চৰিত্ৰ সলনি হৈ যায়, প্লাছ কি হয়, কুকুৰটোৱে বিনা কাৰণ তাৰমানে ইফালে সিফালে দৌৰি থাকে। ডাক্তৰসকলে কয় যে এইটো ডায়েগন'জ কৰাটো বিৰাট মুস্কিল হয়, যে আপোনাৰ কুকুৰৰ হাইপাৰ চেলাইভেশ্যন হ'ব, লেলাৱতীৰ দৰে মানে জিভাৰে বৈ থাকিব। 100%ৰ ভিতৰত 36% আমাৰ তাৰমানে ৰেবিছ ভাইৰাছৰ পেচেণ্ট আমাৰ ইণ্ডিয়াত আছে। আৰু পাৰ ইয়াৰ আপুনি হয়তো জানি আচৰিত হ'ব, কিছু ৱেবছাইটত কিছু মানে দেখিবলৈ পোৱা যায় যে পাৰ ইয়াৰ 18,000-ৰ পৰা 20,000 পেচেণ্ট ডেড হয় ৰেবিছ ভাইৰাছৰ কাৰণে, কেৱল ইণ্ডিয়া। ব্ৰেইনলৈকে যেতিয়া ভাইৰাছটো পहुঁচি যাব, তো তেতিয়া মানুহৰ কি হ'ব, হাইড্ৰফোবিয়া, মানে ফিভাৰ, হেডেক, নজিয়া আৰু ভমিটিং হ'ব পাৰে। তাৰপিছত আপোনাৰ পাৰ্চিয়েল আৰু শ্লাইট আপোনাৰ কি হ'ব পাৰে, পেৰালাইচিছ দৰে হ'ব পাৰে। তাৰপিছত এনজাইটি হ'ব, খাব নোৱাৰে। আৰু লাষ্ট ষ্টেজত কি হয়, পেচেণ্টটো এনেকুৱা হৈ যায় যে সি একো খানা মানে খোৱা বস্তু খাব নোৱাৰে। আচৰণ কৰিছে কুকুৰৰ দৰে, মানে আচৰণ কৰা দেখা যায়। এই ভাইৰাছটো ইমান মানে ভয়ানক হয়। আৰু যাৰ এই ৰেবিছ হৈছে, তো সি কেতিয়াও মানে ডক্টৰে কৈছে ইয়াৰ কোনো 18,000 পৰা 20,000 পাৰ ইয়াৰ মানে আমাৰ পেচেণ্টৰ ডেথ হয়। কোনবিলাক পেচেণ্টৰ ডেথ হয়, যিবিলাকৰ ৰেবিছ ভাইৰাছ হৈছে কুকুৰৰ ফলত, কুকুৰে কামোৰা। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰকাতুহ। নাহমাদুহু নুছল্লিমু আলা ৰাছূলিহিল কাৰীম, আম্মা বা'দ। মোৰ সন্মানীয় ভাই বন্ধুসকল, আজি আমি যিটো বিষয়ত আলোচনা কৰিব গৈ আছোঁ, এই কথাটো হয়তো আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেইলটো দেখা পাই গম পাইছে যে আজি আমি কুকুৰ পোহাক লৈ কিছু কথা আলোচনা কৰিব গৈ আছোঁ। তো ভিডিঅ'টো ইনশাল্লাহ এইখিনিলৈকে যিহেতু চাইছে, তো মই আপোনালোকৰ অনুৰোধ কৰিম যে মোৰ এই ভিডিঅ'টো আৰম্ভণিৰে পৰাই শেষলৈকে চাব। তো কিছু ইনশাল্লাহ মই ইনফৰ্মেটিভ কথা কিছুমান আপোনালোকৰ ওচৰত বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিম। তো প্ৰথম কথাটো হ'ল যে আমাৰ আজি মুছলমান সমাজত আজি আমাৰ কিছু মুছলমানক দেখা যায় যে কুকুৰ বহুত মানে চকত পোৱা দেখা যায়, যে মানে বিনা কাৰণতে কুকুৰ পোৱা দেখা যায়। তাৰমানে ফেমিলি মেম্বাৰ্ছক ইমানখিনি ইম্পৰ্টেঞ্চ নিদিয়ে যিমানখিনি এটা পোহনীয়া কুকুৰক দিয়ে। তো ইছলামক লৈ, এই কুকুৰ পোহাক লৈ ইছলামে কি কয় আমি হয়তো জানো, অৱশ্যে আমি বিলকুল জানোৱেই এই কথাটো যে ইছলামে কুকুৰ পোহাটো পচন্দ নকৰে। আৰু হাদিছত আছে যি ঘৰত কুকুৰ থাকিব আৰু মানে ছবি থাকিব, মানে কুকুৰৰ বস্তুটো মই হাইলাইট কৰিছোঁ, যে যি ঘৰত কুকুৰ থাকিব তো সেই ঘৰত ৰহমতৰ ফিৰিষ্টা প্ৰৱেশ নকৰে। আৰু সবাতোকৈ ডাঙৰ কথাটো হৈছে কি, যে বিভিন্ন মানুহে প্ৰশ্ন কৰে দেখা যায় যে কুকুৰ পোহাতনো কি আপত্তি আছে, ইয়াৰ লোকচাননো কি? সিটো এটা মাছুম জানৱাৰ হয় ন। ইছলামে ইমান বেয়া পায় নে কুকুৰক? মই অমুছলিমৰ কথাখিনি ক'ব যোৱা নাই, আমাৰ কিছুমান মুছলমান ভাইয়ে আপত্তি কৰা দেখা যায় যে ইছলামে ইমানখিনি বেয়া পায় নে কুকুৰক? বেচাৰানো কি ভুল আছে? কুকুৰ পুহিলেনো কি লোকচান হয়? আমাৰ একো লোকচান হয় না, আমিতো পুহি আছোঁ, বা সিটো একো মানে ক্ষতি কৰা নাই, হেন তেন কথা। তো ইছলামে বাধা কিয় কৰে কুকুৰ পোহাক লৈ পেলাই? তো সেইকাৰণে মই কৈছোঁ ইনশাল্লাহ ভিডিঅ'টো শেষলৈকে চাব। তো দ্বিতীয় কথাটো হ'ল যে কুকুৰ পুহিলে ইছলামিক মই দুই এটা কথা মই প্ৰথমতে হাইলাইট কৰিম, যে আমাক হাদিছে কোৰাণে কি কয়। হাদিছে আমাক কি কয় কুকুৰ পোহাক লৈ পেলাই, যে যি ঘৰত কুকুৰ থাকিব তো সেই ঘৰত কি হ'ব, ৰহমতৰ ফিৰিষ্টা প্ৰৱেশ নকৰিব। তো এতিয়া বহুতে ক'ব কি ৰহমতৰ ফিৰিষ্টা প্ৰৱেশ নকৰিলে কি হ'ব, আমাৰতো একো লোকচান হোৱা নাই। তো ইনশাল্লাহ মই আগলৈ অলপমান ভিডিঅ'টোত শেষলৈ ইনশাল্লাহ অলপ বিশ্লেষণ কৰিম। আৰু দ্বিতীয় কথাটো আহিল যে যিজন মানুহ যি ঘৰত মানে কুকুৰ থাকিব, যিয়ে কুকুৰ পুহিব, হাদিছত আছে সেই ব্যক্তিজনৰ নামে মানে আমল নামৰ পৰা দৈনিক 1 কিৰাত নেকি মানে মাইনাছ হৈ থাকিব। মানে 1 কিৰাত কিমান, উহুদ পাহাৰৰ সমান। মানে যিজনে কুকুৰ পুহিব বিনা কাৰণত, চকত যোনে কুকুৰ পুহিব, ঘৰত ৰাখিব, তো তাৰ কি হ'ব, আমল নামৰ পৰা 1 কিৰাত মানে উহুদ পাহাৰৰ সমান নেকি মানে দৈনিক মাইনাছ হৈ থাকিব। আৰু এইটো বহুত ডাঙৰ কথা। আমি নেকি কৰি পেলাইতো আল্লাহৰ ওচৰত মানে নিজৰ মাকামটো মানে পাম ন। আমাৰ যদি নেকিয়ে যদি মাইনাছ হৈ থাকে, মই নামাজ পঢ়িছোঁ, ৰোজা ৰাখিছোঁ, তাজবীহ কৰিছোঁ, তিলাৱাত কৰিছোঁ, যিমান সমস্ত মই নেকি পাই আছোঁ, এই সমস্ত নেকিয়ে যদি মোৰ আমল নামাৰ পৰা যদি মাইনাছ হৈ থাকে, তো মই আল্লাহৰ ওচৰত কি মুখ দেখাম? আল্লাহৰ ওচৰত মই কি মুখ দেখাম? তো নেকি মাইনাছ হোৱা কথাটো এইটো হালকাভাৱে নল'ব, যে নেকি আমাৰ মাইনাছ হৈ থাকিব, এইটো মানে আৰু উহুদ পাহাৰৰ সমান মাইনাছ হ'ব। আৰু আমি নেকি আমি কৰিছোঁ জানো? কোনোবা ক'ব পাৰিব নেকি যে মই একদিনত উহুদ পাহাৰৰ সমান নেকি কৰোঁ, তথাপি নেকি মাইনাছ হৈ থাকিব? তাৰমানে কি আমাৰ একাউণ্ট টোটেলি জিৰ' হৈ যাব, নেকিৰ একাউণ্ট আমাৰ টোটেলি কি হৈ যাব, জিৰ' হৈ যাব।
তো দ্বিতীয় কথা হ'ল কি আমাৰ ইছলামিক কথা কিছুমানত কি হয় যে বহুতে চাইণ্টিফিক কিছুমান কাৰণ বিচাৰে যে অমুকটো কৰিব কিয় নালাগে, নামাজ কিয় পঢ়িব লাগে, মদ কিয় খাব নালাগে। এইবোৰ নামাজ আৰু মদৰ কথা মই জাষ্ট এটা এক্সাম্পল দি সৈতে কৈছোঁ, ইয়াত মই সেইবোৰ আলোচনা কৰিব নাযাওঁ। যে চব বস্তুত আমি তাৰমানে এটা নহয় এটা কিবা চাইণ্টিফিক ৰিজন বা কিবা এটা লজিক আমাক লাগে তাৰমানে যে কিয় হয় অমুকটো কিয় হাৰাম কিয় হালাল, মানে হালালৰ কথা বাৰু ক'ব নাযাওঁ মই, অমুকটো কিয় হাৰাম অমুকটো কিয় গুনাহ। তো সেইকাৰণে চাব যে ইছলামত যিহেতু কুকুৰ পোহাক লৈ হাৰাম, কুকুৰ মানে পোহাক লৈ ইছলামে বাধা কৰিছে। তো ইয়াৰ মূৰত এইটো নহয় যে ইছলামে জীৱ জন্তুক বেয়া পায়, জীৱ জন্তু খাছ কৰি কুকুৰক বেয়া পায়, ইছলামে নফৰত কৰে, এনেকুৱা নহয়। মই ইনশাল্লাহ আগত মই ভিডিঅ'টো শেষলৈকে ইনশাল্লাহ চাই থাকিম, মই সমস্ত কথাখিনি ইনশাল্লাহ বিশ্লেষণ কৰি ক'ম। তো মই কি কৈ আছিলোঁ যে আমাৰ কিছুমান মানুহে কি বিচাৰে, প্ৰতিটো কথাতে কিবা এটা চাইণ্টিফিক ৰিজন বিচাৰে। প্ৰতিটো ইছলামৰ হওক কিবা হওক, মানে হালাল হাৰামৰ যদি কিবা বস্তু আহি যায়, মানে কিয় হাৰাম কি হয়, তাৰ লোকচান কি আছে, একোতো লোকচান আমি মানে আমাৰ মানে সাধাৰণ মানুহে কি চায়, আমাৰ মানে বাহিৰৰ পৰা লোকচান লাভ লোকচানটো মানে দেখা পায়। যেনে ধৰক এতিয়া মানে কুকুৰ পুহিছে, পোহাৰ বাধা কৰিছে, ইছলামে কিয় বাধা কৰিছে, আমাৰতো একো লোকচান হোৱা নাই, না আমাৰ ফিজিকেলি কিবা লোকচান হৈছে, না আমাৰ মেণ্টেলি কিবা লোকচান হৈছে, না কুকুৰটোৰ কিবা লোকচান হৈছে, একোতো লোকচান হোৱা নাই, তো হাৰাম কিয়। তো কথাটো এনেকুৱা ধৰণৰ যে ইছলামে যিটো মানা কৰিছে তাৰ কাৰণ আমি যে বিচাৰোঁ যে অমুকটো কিয় হাৰাম, কুকুৰ পোহা কিয় হাৰাম, হাৰাম হোৱাৰ একমাত্ৰ কাৰণ সেইটো হাদিছত আছে। এজ এ মুছলিম আমি সেইটো বিশ্বাস কৰিব লাগিব যদি আপুনি মুছলমান হয়, কাৰণ হাদিছত সেইটো আল্লাহ ৰাছুলে বাধা কৰিছে। কুকুৰ পোহাক লৈ হাদিছে, মানে আল্লাহ ৰাছুলে মানা কৰিছে ঘৰত বিনা কাৰণত পোহাটো। যদি আপোনাৰ কণ্ডিশ্যন আছে কুকুৰ পোহাক লৈ, যদি আপোনাৰ মানে চিকাৰৰ কাৰণে ইজাজত আছে, চিকাৰ কৰাৰ কাৰণে বা কিবা চিকাৰ মানে কি ধৰক কিবা জন্তু জন্ম ধৰি আনিবৰ কাৰণে চিকাৰ কৰাৰ কাৰণে কুকুৰ পুহিব পাৰে, বা আপোনাৰ বহুত মাল সম্পত্তি আছে তাৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে, পহৰাই দিয়াৰ কাৰণে বাহিৰত কুকুৰ ৰাখিব পাৰে। তো সেইটো দুই এটা কণ্ডিশ্যনত মানে উলামাসকলে বা হাদিছত কি হৈছে ইছলামে এইটো জায়েজ কৰিছে। তো ইয়াৰ দহাই লৈ পেলাই এতিয়া বহুতে তাৰমানে চোৱাকে এটা এবাৰত মানে কুকুৰ পোহাটো মানে চখ হিচাপে মানে পুহিব ধৰিছে, হালাকি এইটো বিলকুল ভুল কথা হয়। দুটা কণ্ডিশ্যনতে কেৱল কুকুৰ পোহা জায়েজ আছে, এটা ধৰক মানে চিকাৰীৰ ক্ষেত্ৰত আৰু এটা হৈছে ৰক্ষণাবেক্ষণ মাল সম্পত্তি ৰক্ষণাবেক্ষণে দিয়াৰ ক্ষেত্ৰত। তো চিকাৰীৰ কথাটো আজিকালি আহিবই নালাগে, কাৰণ এনেকুৱাতো নহয় যে আমি কুকুৰৰ ওপৰত ডিপেণ্ডেবল হৈ গৈছোঁ, এতিয়া কুকুৰে চিকাৰ কৰি মানে কিবা জন্তু ধৰি নাই তো আমি খাব নাপাম, তো এতিয়াতো চিকাৰীৰ কথাটোতো আহিয়ে নপৰে। আৰু দ্বিতীয় কথা মাল সম্পত্তিটো আজি ৰক্ষণাবেক্ষণে দিয়াৰ কাৰণে চিকিউৰিটি হিচাপতো বহুত ব্যৱস্থা কৰিব পাৰি। এনেকুৱাতো নহয় যে কেৱল কুকুৰটো আমি দেখিব পাৰোঁ বাহিৰত চিকিউৰিটিৰ কাৰণে, আৰু বহুতো ব্যৱস্থা আছে। একদম বোলে একো ব্যৱস্থাই নাই বোলে কৰিব পৰা নাই, তেতিয়া বোলে উপায় নাই কুকুৰটো ৰাখিছে বাহিৰত ৰাখিছে, তথাপি আপত্তি নাই, মানে ওচৰত। তো আপুনি ওচৰত ৰাখিছে নে কুকুৰ কি দেখিছে তো আল্লাই জানো, মানুহক আপুনি ধোকা দিব পাৰিব দেখা দেখি, কিন্তু আল্লাহকতো আপুনি ধোকা দিব নোৱাৰে। আল্লাহক যদি আপুনি এই ক্ষেত্ৰত ধোকা দিছে তো আল্লাহ আপোনাৰ সেই মানে কুকুৰ পোহাৰ যিখিনি লোকচান হয় নামে আমালৰ পৰা এক কিৰাত নেকি মাইনাছ হৈ থাকে, প্লাছ কি হয় ঘৰত ৰহমতে ফিছত ৰাখি লওঁ, তো আল্লাহ সেইটো কৰি থাকিব, আপুনি গমেই নাপাব। সেইকাৰণে বিনা ৰিজনত কুকুৰ পোহাৰ পৰা বিৰত থাকক। দ্বিতীয়টো কথা মই এটা ক'বলৈ যাওঁ যে মই যি লজিক বা ছায়েন্সৰ কথা যে ক'বলৈ গৈ আছোঁ, তো কুকুৰ পোহাক লৈ আমাৰ মানে ছায়েন্সে এটা বস্তু কয়, মেডিকেল ছায়েন্সে কি কয় যে কুকুৰ পুহিলে মানে কুকুৰৰ পৰা এটা ভাইৰাছ আহে, কুকুৰৰ পৰা এটা মানে বেমাৰ বিয়পে, যিটোক আমি হয়তো সচবে ৰেবিছ বুলি জানো, আৰু এই ৰেবিছটো ৰেবড' ভাইৰাছৰ পৰা আহিছে। চ' আমি এতিয়া এইটো ক'বলৈ মানে যদি এতিয়া আমি চাবলৈ যাওঁ, এই ৰেবিছ ভাইৰাছটো দুটা টাইপ আছে, দেয়াৰ আৰ টু টাইপছ অফ ৰেবিছ ভাইৰাছ। First one is furious form of rabies virus and another one is dumb form of rabies virus. তো এতিয়া furious form of rabies virusত কি হয়, বিহেভিয়াৰ সলনি হৈ যায়, কুকুৰৰ স্বভাৱ চৰিত্ৰ সলনি হৈ যায়, প্লাছ কি হয় কুকুৰটোৱে বিনা কাৰণত তাৰমানে ইফালে সিফালে দৌৰি থাকে, বিনা কাৰণত কুকুৰটো ইফালে সিফালে দৌৰি থাকে, মানে খাব নলগা বস্তু কিছুমান খায়, যেনে ধৰক এতিয়া কিবা বালি হওক শিল হওক, তো এইবোৰ বস্তু মানে খাবলৈ চায়, আৰু বিনা ৰিজনক মানুহক এটেক কৰে, মানে কামোৰে বা কেতিয়াবা চেলেকিব যায় বিনা ৰিজনক, আৰু বেছি চেলাইভেশ্যন হোৱা দেখা যায়। আৰু কুকুৰটো মানে খাব নোৱাৰাত মানে এটা সময়ত পৰি যায়, যেতিয়া মানে ফিৰিয়াছ ফৰ্ম ৰেবিছৰ যে ফিৰিয়াছ ফৰ্মটো আহি পৰে কুকুৰৰ দেহত। আৰু দুই নম্বৰটো হৈছে ডাম ফৰ্ম অফ ৰেবিছ ভাইৰাছ। এইটো যিটো ডাম ফৰ্ম, তো এইটো আমাৰ ডাক্তৰসকলে কয় যে এইটো ডায়েগন'জ কৰাটো বিৰাট মুস্কিল হয়, যে কুকুৰৰ তাত এই মানে ডাম ৰেবিছটো আছে নে নাই, এই ছেকেণ্ড মানে ডাম ফৰ্ম অফ ৰেবিছ ভাইৰাছ যিটো আছে সেইটো মানে কুকুৰৰ দেহত আছে নে নাই, সেইটো মানে ডায়েগন'জ কৰা বিৰাট মুস্কিল হয় বুলি কৈছে ডক্তৰসকলে। এইটো হ'লে কি হয় যে আপোনাৰ কুকুৰৰ হাইপাৰ চেলাইভেশ্যন হ'ব, লেলাৱতীৰ দৰে মানে জিভাৰে বৈ থাকিব, জিভাখন লটকি যাব, মানে এক প্ৰকাৰ ক'ব গ'লে কুকুৰটো পেৰালাইজ হোৱাৰ দৰে হৈ যায়, পানী ভালকৈ খাব নোৱাৰে, তাৰপিছত থিয় হোৱাত পেৰেচানি হয়। আৰু কুকুৰটো এই অৱস্থাত নৰ্মেলি মানুহক নাকামোৰে, কুকুৰটো এই অৱস্থাত যেতিয়া ডাম ফৰ্ম অফ ৰেবিছ ভাইৰাছটো যেতিয়া হয়, ডাম ফৰ্মটো হয় যে ৰেবিছ ভাইৰাছৰ, তেতিয়া মানে কুকুৰে সাধাৰণতে কামোৰে দেখা নাযায়। আৰু এই ৰেবিছ ভাইৰাছটো কেৱল কুকুৰৰ হয়, আৰু কুকুৰৰ মই কেৱল এই বুলি কিয় কৈছোঁ, কাৰণ বাকী জন্তুবোৰৰো হয়, কিছুমান ধৰক এতিয়া বনৰীয়া এন্দুৰ হওক, বান্দৰ হওক বা ঘোঁৰা হওক
গাধ হওক, তো এইবোৰৰ হয়, কিন্তু এইবোৰ কেছ বহুত ৰেয়াৰ হয়। কিন্তু কুকুৰৰ ক্ষেত্ৰত ৰেবিছ ভাইৰাছটো বহুত বেছি দেখা গৈছে। কুকুৰৰ ক্ষেত্ৰত ৰেবিছ ভাইৰাছ বহুত বেছি, আৰু আমাৰ গোটেই অল অভাৰ ৱৰ্ল্ডত 100%ৰ ভিতৰত 36% আমাৰ তাৰমানে ৰেবিছ ভাইৰাছৰ পেচেণ্ট আমাৰ ইণ্ডিয়াত আছে। আৰু পাৰ ইয়াৰ আপুনি হয়তো জানি আচৰিত হ'ব, কিছু ৱেবছাইটত কিছু মানে তহকিকত পোৱা যায় যে পাৰ ইয়াৰ 18,000-ৰ পৰা 20,000 পেচেণ্ট ডেড হয় ৰেবিছ ভাইৰাছৰ কাৰণে কেৱল ইণ্ডিয়াত। আৰু যে মই কুকুৰৰ যি ৰেবিছ ভাইৰাছটো হোৱা বুলি ক'লোঁ, তো সেইকাৰণে কুকুৰে যদি ক'ৰবাত আচুৰেও বা সৰু জাষ্ট যদি মানে শ্লাইড যেতিয়া বাইটো কৰে বা লাহেকৈ যদি কামুৰি মাৰি দিয়ে, তো সেইকাৰণে ডক্টৰে প্ৰথমে কি কৰে, ৰেবিছৰ ভেকচিন ল'বৰ কাৰণে পৰামৰ্শ দিয়ে। এনেকুৱা কৈ নাথাকে যে কুকুৰটো মানে পৰীক্ষা কৰি চাওঁ কিবা হয়নে নহয়, ৰেবিছ থাকিব পাৰে নাথাকিব পাৰে, এইবোৰ ডক্টৰে কাৰোবাত যদি কুকুৰে কামোৰে বা এনেকুৱা কৰে, আৰু কুকুৰৰ চেলকাৰ দ্বাৰা হ'ব পাৰে, যিটো মানে ভাইৰাছ যিটো লেলাউটিত যিটো আছে তাত সেইটো মানে নাপাক হয়, সেইকাৰণে ইছলামত নাপাক বুলি কৈছে। আৰু এই ভাইৰাছটো যদি সোমাই যায় তো মানে কি হ'ব পাৰে, মানুহৰ ৰেবিছ হ'ব পাৰে, এই ৰেবিছ ভাইৰাছটো হ'ব পাৰে। আৰু ৰেবিছ যদি কুকুৰৰ হয় কোনো ট্ৰিটমেণ্ট নাই। আৰু মানুহৰ যদি এই ৰেবিছ ভাইৰাছ যদি সোমাই যায়, কুকুৰৰ মানে লালাউটিৰ দ্বাৰা যে ৰেবিছ ভাইৰাছ যদি মানুহৰ দেহত সোমাই যায়, তো মানুহৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই, কোনো বচাব নোৱাৰে যদি কাৰোবাৰ ৰেবিছ হৈ গৈছে। কুকুৰে যেতিয়া মানুহক কামুৰে, মই ইয়াৰ আগতে ক'লোঁ যে কুকুৰে যদি কেতিয়াবা মানুহক কামুৰে বা হাতৰ যদি আঁচুৰি দিয়ে কেতিয়াবা, তো ডক্টৰে কি কৰে প্ৰথম যে ভেকচিন লোৱাৰ কাৰণে পৰামৰ্শ দিয়ে। কাৰণ যদি কুকুৰটো সেইটো আহি নপৰে যে কুকুৰটো এতিয়া ৰেবিছ মানে ভাইৰাছ আছে নে নাই, এইটোত কুকুৰ মানে সেইটো বেমাৰ আছে নি কুকুৰ, সেইবোৰ মানে চাই থকাত নাযায়। কি কৰে ডাইৰেক্ট ডক্টৰে কি কৰে, সেই পেচেণ্টজনে কি কৰে আপোনাৰ ৰেবিছ ভেকচিনৰ পৰামৰ্শ দিয়ে। মানে কুকুৰৰ লেলাউটিটো আল্টিমেটলি নাপাক হয়, তো সেইটোৰ দ্বাৰা ৰেবিছ ভাইৰাছ বিয়পাৰ দেহত বিয়পাৰ মানে যথেষ্ট মানে কি হয় সম্ভাৱনা বহুত বেছি বাঢ়িছে। তো এই ৰেবিছ ভাইৰাছটো আমাৰ শৰীৰত মানে বিয়পে কেনেকৈ, এই যিটো ৰেবিছ ভাইৰাছ কুকুৰৰ লেলাউটিৰ পৰা যিটো আহে, কুকুৰে কামোৰৰ পৰা বা লেলাউটিৰ পৰা যিটো বিয়পে ভাইৰাছটো, এই ভাইৰাছটো আমাৰ শৰীৰত, এই ৰেবিছ যিটো ভাইৰাছটো আমাৰ শৰীৰত কেনেকৈ বিয়পে। তো ইয়াৰ আগতে আমি এটা বস্তু জানি লওঁ যে আমাৰ শৰীৰত দুটা টাইপৰ নাৰ্ভাছ ছিষ্টেম আছে। ডেট ইজ পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম, যাক আমি CNS বুলিও কওঁ, আৰু এটা আছে আপোনাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। প্ৰথমটো আমি PNS বুলিও কওঁ, আৰু দ্বিতীয়টো হৈছে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম, যাক আমি CNS বুলিও মানে জানো। তো প্ৰথম কথা হ'ল PNS যিটো নাৰ্ভাছ ছিষ্টেম আছে, এইটো আমাৰ শৰীৰত মানে অলৰেডি বিয়পিয়ে থাকে, এইটো যিটো নাৰ্ভাছ ছিষ্টেম। আৰু যিটো CNS আছে, এইটো আমাৰ স্পাইনেল কৰ্ডৰ পৰা আমাৰ কিহলৈকে থাকে, ব্ৰেইনলৈকে থাকে নাৰ্ভাছ ছিষ্টেমটো। তো ৰেবিছ ভাইৰাছ যেতিয়া কুকুৰৰ লেলাউটিৰ পৰা বা কুকুৰৰ সেই কামোৰাৰ পৰা যদি সেই আমাৰ ৰেবিছ ভাইৰাছ যদি শৰীৰত বিয়পে, তো প্ৰথম যাব সেইটো আমাৰ PNSলৈকে যাব, তাৰপিছত আমাৰ যাব CNSলৈকে, তাৰ পৰা আমাৰ কি হয় কিহলৈ যাব, এই ভাইৰাছটো ব্ৰেইনলৈকে যাব। আৰু ব্ৰেইনলৈকে যেতিয়া ভাইৰাছটো পৌঁছি যাব, তো তেতিয়া মানুহৰ কি হ'ব, হাইড্ৰফোবিয়া, মানে পানী কি ভয় কৰিব। আৰু দ্বিতীয় কথা তাৰ হ'ব পাৰে কি একুৱাফোবিয়া হ'ব পাৰে। হাইড্ৰফোবিয়া একুৱাফোবিয়াটো ছেমেই হয়, হাইড্ৰফোবিয়া বুলিও কয়, হাইড্ৰফোবিয়া বা একুৱাফোবিয়া বুলিও কোৱা হয়। তো এই হাইড্ৰফোবিয়া হ'লে কি হয়, মানুহটোৱে মানে পানী খুবেই ভয় কৰে। তো হাইড্ৰফোবিয়া হোৱাৰ উপৰিও পেচেণ্টটো কি হোৱা দেখা যায়, ফিভাৰ, হেডেক, নজিয়া আৰু ভমিটিং হ'ব পাৰে। তাৰপিছত আপোনাৰ পাৰ্চিয়েল আৰু শ্লাইট আপোনাৰ কি হ'ব পাৰে, পেৰালাইচিছ দৰে হ'ব পাৰে। তাৰপিছত এনজাইটি হ'ব পাৰে, কনফিউজন হ'ব পাৰে। তাৰপিছত আপোনাৰ কি হ'ব পাৰে, হাইপাৰ এক্টিভিটিৰ দৰে এনেকুৱা সমস্যাত ভুগিব পাৰে। তাতকৈ চবতকৈ ডাঙৰ চিমটমটো হ'ল কি, মানে হাইড্ৰফোবিয়া। তো যিটোৰ দ্বাৰা কি হয়, এজন মানুহৰ দেহত তাৰমানে কি ব্ৰেইনটো তাৰমানে পাগলৰ দৰে হৈ যায়, কাম নকৰা হৈ যায়। যিহেতু এই মানে ভাইৰাছটো আমাৰ নাৰ্ভাছ ছিষ্টেমত গৈ পেলাই কিহত পৌঁছি যায়, ব্ৰেইনলৈকে পৌঁছি যায়। তো মানে হাইড্ৰফোবিয়া যেতিয়া হ'ব, তো মানুহৰ কি হয়, পানীক ভয় লগা হৈ যায়, সি পানী খাব নোৱাৰে। আৰু লাষ্ট ষ্টেজত কি হয়, পেচেণ্টটো এনেকুৱা হৈ যায় যে সি একো খানা মানে খোৱা বস্তু খাব নোৱাৰে। আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা পেচেণ্টক দেখা গৈছে যে সি তাৰমানে ব্ৰেইনত আচৰ পৰাৰ কাৰণে ভাইৰাছটোৱে মানে কুকুৰৰ দৰে আচৰণ কৰিছে, কুকুৰৰ দৰে মানে আচৰণ কৰা দেখা যায়। এই ভাইৰাছটো ইমান মানে ভয়ানক হয়। আৰু যাৰ এই ৰেবিছ হৈছে, তো সি কেতিয়াও মানে ডক্টৰে কৈছে ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই। কোনো মানুহৰ যদি ৰেবিছ ভাইৰাছ যদি এনেকুৱা বিয়পি গৈছে ব্ৰেইনলৈকে নাৰ্ভাছ ছিষ্টেমৰ পৰা, তো তাৰ মানে বাচাৰ কোনো চান্স নাই। আৰু কিছুমান ডক্টৰে কয় কি যিবিলাক মানুহ বাচিছে, তো সেইবিলাক মানুহৰ তাৰমানে হাতৰ মানে কাউণ্ট কৰিব পাৰি, যে 2-3জন মানুহ বা 2-এজন মানুহ বাচিছে, মানে কাউণ্টেবল সেইজন মানুহ যিকেইজন বাচিছে। আৰু প্ৰায়ভাগ মানে 90% মানে 99% মানে পেচেণ্টৰ কি হয়, মানে ইণ্টেগ্ৰেল হৈ যায়, মানে তেওঁলোকে মৰি যায় এই ৰেবিছ ভাইৰাছৰ ফলত, এই বেমাৰত পৰাৰ পিছত। আৰু সেইকাৰণে মই অলপ আগতে কি ক'লোঁ যে ৱৰ্ল্ডৰ আমাৰ পৃথিৱীত কিমানকেইখন দেশ আছে, তো সকলোতকৈ 100%ৰ ভিতৰত, এই 100%ৰ ভিতৰত 36% পেচেণ্ট আমাৰ ইণ্ডিয়াত আছে। আৰু ইণ্ডিয়াত সেই 36% পেচেণ্ট মানে কম বেছি আপোনাৰ 18,000 পৰা 20,000 পাৰ ইয়াৰ মানে আমাৰ পেচেণ্টৰ ডেথ হয়। কোনবিলাক পেচেণ্টৰ ডেথ হয়, যিবিলাকৰ ৰেবিছ ভাইৰাছ হৈছে কুকুৰৰ ফলত, কুকুৰে কামোৰাৰ ফলত বা কুকুৰৰ সেই লেলাউটিৰ ফলত যাৰ ৰেবিছ ভাইৰাছ মানে বেমাৰ বিয়পিছে, তাৰ ফলত পাৰ ইয়াৰ আমাৰ ইণ্ডিয়াত কি হয়, এভৰি ইয়াৰ 18,000 পৰা 20,000লৈকে পেচেণ্ট কি হয়, ডেথ হৈ যায়। তো ইমান ভয়ংকৰ বেমাৰ এটা। তো সেইকাৰণে আমি চাওঁ যে ইছলামে আমাক এনেই বাধা কৰা নাই
ইছলামৰ প্ৰতিটো বস্তুৰ হিকমত আছে। আমি হয়তো সেই হিকমতটো আমি লজিকটো হয়তো আমি ধৰিব নোৱাৰিব পাৰোঁ, হয়তো আমি ধৰিব নোৱাৰিব পাৰোঁ, কিন্তু প্ৰত্যেকটো বস্তুৰ ইছলামত হিকমত আছে। তো আপুনি চাওক যে ইমানখিনি বেমাৰ, ইমান ভয়ংকৰ বেমাৰ যেতিয়া মানে বিয়পিব, তো যিটো মানুহৰ মানে বাচাৰ কোনো মানে ট্ৰিটমেণ্টে নাই, কোনো এটা মানে চান্সে নাই বাচা। এই যদি ৰেবিছ ভাইৰাছ যদি কাৰোবাৰ মানে হৈ গৈছে, কোনোবাই দেহত যদি সোমাইছে ৰেবিছ ভাইৰাছ, তো বাচাৰ কোনো চান্স নাই বুলি কৈছে ডক্টৰে। তো এইবোৰ মাৰাত্মক বেমাৰ, এই বেমাৰ কিহৰ পৰা আহে? কুকুৰৰ পৰা আহে। তো সেইকাৰণে ইছলামে কি কৈছে, কুকুৰ এই ঘৰত লালন পালন কৰি মানে ঘৰত মানে চকীয়াতে বাৰত চখ হিচাপে ৰাখি কুকুৰ খোৱাত সেইকাৰণে কি কৰিছে মই বাধা কৰিছোঁ। হয়তো বেলেগো কাৰণ হ'ব পাৰে, এইটো আল্লাহ বেহতাৰ জানিব। কিন্তু আমি যিখিনি আমাৰ মানে এতিয়া বৰ্তমান মডাৰ্ণ চায়েন্সে যিখিনি আমাক কৈছে, তো ইয়াৰ পৰা তাৰমানে এইখিনিও গম পোৱা যায় যে কুকুৰৰ লেলাৱটিটো খুবেই নাপাক হয় আৰু বহুত মানে মাৰাত্মক বেমাৰ বিয়পে, যিটো মই বেমাৰৰ কথা অলপ আগতে মানে কৈ উঠিলোঁ। তো ইছলাম এনেকুৱা নহয় যে ইছলাম কুকুৰৰ প্ৰতি বেয়াহে মই কুকুৰক মাৰিব দিয়ে, কাটিব দিয়ে, জানৱাৰক মানে বেয়া পায় ইছলাম, এনেকুৱা নহয়। কাৰণ ইছলামে আমাৰ কুকুৰক প্ৰতিটো মখলুককে ইছলামে ভাল ব্যৱহাৰ কৰিব কৈছে। এনে অত্যাচাৰ কৰিব কাকো হুকুম কৰা নাই। ইছলামে অত্যাচাৰ কৰা বাধা কৰিছে। আল্লাহৰ যিমান জীৱ জন্তু মখলুক আছে কাকো অত্যাচাৰ কৰিব বাধা কৰিছে। তো হাদিছত এনেকুৱা আহে যে আব্দুল্লাহ ইবনে উমৰে কিছুমান চাহাবাক এনেকুৱা দেখা পাইছিলে, মানে সিহঁতে তীৰ আন্দাজি মানে নিচানাৰ কাৰণে প্ৰেক্টিছ কৰি আছিলে। তো কিছুমান মুৰ্গী সিহঁতে নিচানা বনাইছিল বাকী চাহাবাবোৰে কিছুমানে। তো আব্দুল্লাহ ইবনে উমৰে বাধা কৰিছে, এইটো কাম নকৰিবা, আল্লাহৰ ৰাছুলে বাধা কৰিছে। তো এটা কি বুজি পাওঁ যে সেই মুৰ্গীও মানে কি কৰাৰ কাৰণে বিনা কাৰণত সিহঁতক হানি গৈছে, মানে তীৰ আন্দাজি কৰাৰ কাৰণে, প্ৰেক্টিছ কৰাৰ কাৰণে। তো সেই সময়তো বাধা কৰিছিল। খোৱাৰ এটা কাৰণ বেলেগ কথা, যে খাবৰ কাৰণে মানে এটা মুৰ্গী বা সেনেকুৱা মুৰ্গী বা ব্ৰইলাৰ আপুনি মানে খাইছে, খাব ভক্ষণ কৰা, সেইটো এটা ছেপাৰেট বিষয়, সেইটো এটা ছেপাৰেট বিষয়। আৰু ইছলামে সেইটো ভক্ষণ কৰিবৰ কাৰণে সেইটো কাৰাৰে হানি খুচি নামাৰে। আমি যেতিয়া হালাল কৰোঁ সেইটো এটা বেলেগ বিষয়, যদিও মই অকণমান টানি পেলাই কৈ দিছোঁ যে আমি যে হালাল কৰোঁ সেইটো আমি কাৰেদি হানি খুচি হত্যা নকৰোঁ। সেইটো আমি কি কৰোঁ, মানে গলত আমি মানে টেষ্টটো ভাঙাই দিওঁ। তাৰ ফলত কি হয়, যিটো আমাৰ কষ্ট পোৱাৰ যিটো ছিগনেল ব্ৰেইনলৈকে গুচি যায়, তো সেই ছিগনেল আৰু সেই কষ্ট পোৱা দাৰমিনা মানে মাজতে সেই মানে ছিগনেলটো কাটি দিয়া হয়, যাৰ কাৰণে মানে সেই কষ্ট দুখ পোৱাৰ অনুভৱটো মানে ব্ৰেইনলৈকে নাযায়, আৰু যাৰ কাৰণে জানোৱাৰটো কষ্ট বহুত কম পায়, বহুতেই কম পায়। তো এইবোৰ বস্তু মই এতিয়া বাৰু এইবোৰ মানে ইয়াতে আনিব নাযাওঁ, তো জাষ্ট অলপমান হাইলাইট কৰি দিছোঁ বস্তুটো, যিহেতু উপস্থাপন হৈ গ'ল। তো এতিয়া হয়তো বহুতে আমাৰ ক'ব পাৰে যে যদি কিছুমান কুকুৰৰ যদি ৰেবিছ ভাইৰাছ হ'ব পাৰে, ঠিক আছে, কুকুৰৰ দ্বাৰা বিয়পিব, যদি নিবিয়পে তো সেইকাৰণে আমি কিজানি আমাৰ কুকুৰটো নাই কিজানি সেইটো ৰেবিছ ভাইৰাছ আমাৰ নিবিয়পে কিজানি, ঠিক আছে। আৰু এনেকুৱা দেখা গৈছে যে যিবিলাকে ৰেবিছ ভেকচিন যদিও দিছোঁ কুকুৰক, সেনেকুৱা কিছুমান কুকুৰৰো হোৱা দেখা গৈছে ৰেবিছ ভাইৰাছটো। তো সেইকাৰণে ইমানখিনি বেমেজালিত পৰাতকৈ তো কুকুৰটো নুপুহিলে কি লোকচান হয়? কুকুৰক আপুনি এনেকুৱা কোৱা নাই যে কুকুৰক মাৰ ধৰি কৰক, ইছলামে কুকুৰক মানে মাৰ ধৰ কৰিব দিছে, পুহিব দিয়া নাই, ঘিণ কৰিছে, এনেকুৱা নহয়। কিছুমান এনেকুৱা ৱাকে আহে যে এজনী মহিলাই আমি হয়তো শুনিয়ে সকলোৱে জানো সেইটো কথাটো, যে এজনী মহিলাই কুকুৰক পানী খোৱাৰ কাৰণে তাইৰ ফেচা জান্নাতত হৈ গৈছে, কুকুৰটোক মাত্ৰ পানী খোৱাৰ কাৰণে। আল্লাহ আমাৰটো ইমান পচন্দ কৰিছে। আৰু এজনে কি হৈছে, এটা মেকুৰীক বান্ধি পেলাই থৈ দিছে, মেকুৰী এটাক বান্ধি পেলাই থৈ দিছে আৰু খাবলৈ একো দিয়া নাই, সেনেকৈ মেকুৰীটো মৰি গ'ল। আৰু তাৰ কাৰণে তাইক কি হ'ল, সেই মানুহজনক কি কৰা হ'ল, জাহান্নামত নিক্ষেপ কৰা হ'ল। তো ইয়াৰ পৰা আমি কি বুজি পাওঁ যে জানৱাৰক অত্যাচাৰ কৰা ইছলামে এইটো হেৰি কৰে, এলাও কৰা নাই, যে পুহিব বাধা কৰিছে মানে ইছলামে মানে জানৱাৰক বেয়া পায়, কুকুৰক বেয়া পায়, অত্যাচাৰ কৰিব দিছে, এইটো কৰা নাই। আপুনি কুকুৰক মানে কি বুলি কয়, কিবা কোনোবা কুকুৰ বুলি বিপদৰ পৰা পৰি আছে, ক'ৰবাত কিবা ফাঁচি আছে বোলা, চিঞৰি আছে, অসুবিধা কষ্ট আছে, তো আপুনি তাৰ পৰা কি তাক মানে ৰেহাই দিয়ক। আৰু কুকুৰৰ ওপৰৰ ছালটো নাপাক নহয় ন, আমাৰ বহুতে ভাবে কি কুকুৰৰ যিটো ওপৰত দেহটো আছে ছালটো, সেইটো বহুত নাপাক বুলি ভাবে। বা কিছুমানে যদি কাষত মানে নিজডালে যদি কুকুৰৰ লাগি যায়, তো সেই কাপোৰটো মানে খুলি পেলাই দিয়ে, মানে কি থোবত লাগি যায়, থোৱাত লাগি যায়। তো এনেকুৱা কথা নহয়। বোলে মই আমি কি কৈছে, কুকুৰে কেৱল লেলাউটিটো নাপাক হয়, কুকুৰে যদি জিচামটো কেৱল আপোনাৰ তাত লাগি গৈছে, সেইটো নাপাক নহয়। সেই জিচামটো যদি বডিটো যে লাগি গৈছে, সেই কাপোৰে আপুনি নামাজ পঢ়িব পাৰিব। জাষ্ট কুকুৰৰ লেলাউটিহে যিটো নাপাক, যিটোৰ দ্বাৰা বেমাৰ বিয়পে, যিসমূহ মই অলপ আগতে কৈ গ'লোঁ। তো সেইকাৰণে যিহেতু কুকুৰৰ পৰা এনেকুৱা ভয়ংকৰ বিপদ বেমাৰ, এই মাৰাত্মক বেমাৰ হয়তো আপোনাৰ যদি হ'বও হ'বওতো পাৰে ন। তো সেইকাৰণে আমি ইমান সেই বিপদৰ বস্তুটো আমি তাৰ পৰা আঁতৰি থকাই ভাল। তো তথাপি কিছুমানে কয় যে ঠিক আছে, আমাৰতো এতিয়া এইটো হোৱা নাই, আমি এতিয়া আছোঁ কুকুৰলৈ হেন কথা। তো এনেকুৱা নহয়, কুকুৰৰ পৰা হ'ব পাৰে এইটোতো আপুনি ক'ব নোৱাৰে ন, হ'বওতো পাৰে ন। যিটো বেমাৰ আমাৰ আৰু হ'ব কি মাৰাত্মক বেমাৰ হৈছে, একবাৰ যদি হয় আপুনি বাচাৰ কোনো চান্স নাই। মানে কথাটো এনেকুৱা হ'ল যে বাঘৰ সন্মুখত গ'লে মই বাচিম নাই মানে ঘূৰি আহিম, এনেকুৱাতো আমি কিছুমান ভিডিঅ' পাই ছ'চিয়েল মিডিয়াত, যে কি হয় কোনোবা বাঘে যদি মানুহৰ কাষত যায়, তো কি কৰে, বাঘে মানুহটোক মানে মাৰি নেপেলায়, চবকে মানুহ মানে কামুৰি মানে খাই নেপেলায়, কি কৰে হয়তো ডাইৰেক্ট আক্ৰমণ কৰি পেলাই বাঘটো কাষেদি আকৌ নিজে নিজে গুচি যায়। এনেকুৱাতো আমি ভিডিঅ' কিছুমান পাই থাকোঁ যে বাঘে ডাইৰেক্ট আক্ৰমণো নকৰে কিছুমান মানুহক, মানে এনে কাষেদি গুচি যায়। আৰু কিছুমান এনেকুৱাতো দেখা পায় যে আক্ৰমণ কৰি পূৰা একদম মানে গলত ছিঙি পেলাই, মানে গল ছিঙি পেলাই, কামুৰি পেলাই, এনেকুৱা কৰে, হাত ভৰি কাটি মানে ছিঙি লৈ যায়, কামুৰি পেলাই, খাবলৈ লয়। তো এনেকুৱাতো হয়।
তাৰমানে কি হয় 50% গ্যাৰাণ্টি হৈছে 50% বিপদৰ পৰা শংকা আছে 50 হয়তো কিছু পাৰ্চেণ্ট মানে হয়তো যদি লাক ভাল হয় বাচাৰো চান্স আছে কিন্তু এতিয়া এনেকুৱাটো নহয় এতিয়া এনেকুৱা কথা কোনোবা ক'ব নেকি ঠিক আছে মই বাঘৰ সন্মুখত থিয় হওঁ কিয় থিয় হ'ম এই অমুক মানুহজনক বাঘে দুখন কামৰা নাই অমুক সিও দুখন মানে তাৰ কাষেদি যখন বাঘে দুখন গুচি গৈছে একো নকৰাকৈ ঠিক আছে তো মোৰ বাঘক মানে ওচৰৰ পৰা চাব যাওঁ ওচৰৰ পৰা হাতেৰে চুই কেনে চাম এইটো কোনোবা কৰিব নেকি আৰু কোনোবা কৰিলে এইটো ভাবি যদি এই কথা যুক্তি দি পেলাই যে কোনোবা এনেকুৱা কাম কৰে তাক কি মানে জধামুখ বুলি কোৱা হ'ব নে নহয় অভিয়াছলি কোৱা হ'ব ন কাৰণ সেইটো বিপদত পৰাৰ গ্যাৰাণ্টি নাই সিটো বাচি গ'লে ভালে ঠিকেই আছে কিন্তু তাৰ বাচাৰ বহুত পাৰ্চেণ্টেজ বহুত কম সেনেকৈ যদি বাঘ কোনোবা হাতেৰে লাৰিব যায় বাচাৰ পাৰ্চেণ্টেজ বহুত কমেই হয় কিবা যে হয়তো বাঘটো কিবা মানে ভয় খায় বা কিবা যদি সেনেকুৱা মূৰত নাই যদি ভোকত যদি নহয় হয়তো কিবা হ'লেও হয়তো অলপ আক্ৰমণ কৰি সি গুচি যাব পাৰে আপুনি হয়তো বাচিব পাৰে কিন্তু বহুত কম চান্স আছে আপুনি বাচা ঠিক তেনেকৈ কুকুৰৰ ক্ষেত্ৰতো হয় ন ঠিক তেনেকৈ কুকুৰৰ ক্ষেত্ৰতো হয় তো কুকুৰা ভাইৰাছ যদি নালাগে পাৰে ঠিকে আছে আল্লাহ সকলোকে বাচাওক কিন্তু যদি সদায় নাখাস্তে এই ভাইৰাছ যদি লাগি যায় লেলাটিৰ পৰা যে আপোনাৰ সেই বেমাৰ হৈ যায় যদি তো সেই একবাৰ যদি সেই বেমাৰ হৈ যায় আপুনি কিন্তু বাচাৰ কোনো চান্স নাই এইটো কথা কিন্তু মনত ৰাখিব এইটো মোৰ কথা নহয় মইনো কোন ডক্টৰ হয় মইতো একো নহয় মই জাষ্ট কিছু ডক্টৰ কিছু মানে অভিজ্ঞ মানে কি হয় আপোনালোকৰ স্পেচিয়েলিষ্টৰ কিছুমান মানে বস্তু টেকনিক মই আপোনালোকৰ ওচৰত মানে পেছ কৰিছোঁ মোৰতো ক'ব লাগে একো নাই ন আপোনালোকে কৰক নিজৰ ইচ্ছা যিটো ইচ্ছা সেইটো কৰক সেইকাৰণে আমি এই কুকুৰ পুহি পেলাই আমি দুনিয়া আখৰত কিয় বৰবাদ কৰোঁ দুনিয়াত আমাৰ যদি কুকুৰ পোহাৰ যে এই ভাইৰাছ যদি আমাৰ তাত লাগি যায় কুকুৰৰ পৰা যদি বেমাৰটো আমাৰ তাত বিয়পি যায় তো আমাৰ কি হ'ব মাৰাত্মক বেমাৰ হয় আমাৰ এণ্টিকেল হৈ যাব আমি মৰি যাম সেই ভাইৰাছ হ'লে বাচাৰ কোনো চান্স নাই বুলি কৈছে ডক্টৰে আৰু কি হয় তাৰ দ্বাৰা আমাৰ কি হ'ব আখৰতো বৰবাদ হ'ব ন আখৰত কিয় বৰবাদ হ'ব আমাৰ প্ৰতিদিনা নামে আমলৰ পৰা এক ঔষধ পাৰৰ সময় নেকি আমাৰ আমলৰ পৰা মাইনাছ হৈ থাকিব আমাৰ আমল নামৰ পৰা তো কিবা হালকা কথা নেকি এইটো কিবা হালকা কথা জানো তো বিলকুল নহয় সেইকাৰণে এই বস্তুবোৰৰ পৰা বাচক এই বস্তুৰ পৰা বাচক আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক ইনশাআল্লাহ যাতে এই ইনফৰ্মেটিভ বস্তুখিনি আপোনাৰ মোৰ দৰে বেলেগো যাতে গম পায় জাজাকুমুল্লাহু খাইৰান